আমি এতিয়াও গম নাপাওঁ কোনটো ষ্টুডেণ্টে কিমান মাৰ্কছ পাইছে উই ষ্টিল ডোণ্ট ন' প্ৰত্যেকটা কেটেগৰীত আপোনাৰ জেনেৰেলৰ কাট অফ কিমান OBCৰ কাট অফ কিমান SCৰ কাট অফ কিমান STৰ কাট অফ কিমান চ' দেৰ ইজ ন' মাৰ্কশ্বিট ইয়াতে জাষ্ট এনেকুৱা হৈছে যে মানে ষ্টুডেণ্টটো ইউ আৰ কোৱালিফাইড বুলি আহিছে এণ্ড যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰিটেন এক্সাম উইল প্লে দ্য বিগাৰ ৰ'ল বাট হোৱাট এবাউট দ্য ৰিটেন এক্সাম কিমান মাৰ্কছ পাইছে ক'ত গম পাম চ' দেৰ শুড বি আ ভেৰি ক্লিন মাৰ্কশ্বিট আউট দেৰ ৱেৰ উই উইল বি এবল টু আণ্ডাৰষ্টেণ্ড যে এইজন ছাত্ৰ ছাত্ৰীয়ে ইমানখিনি মাৰ্কছ গেইন কৰিছে ছাবজেক্ট ৱাইজ ব্ৰেকআপ থাকিব লাগে যোনটো আমাৰ প্ৰত্যেক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামিনেশ্যনছত থাকে SSC হওক বেংকিং হওক ৰেলৱেজ হওক যে GK GSত কিমান পাইছে ৰিজনিঙত কিমান পাইছে তাৰপিছত আপোনাৰ মেথছ কোৱান্টিটেটিভ এপ্টিটিউড বা মেথছত কিমান পাইছে চ' তেতিয়াহে আমি মানে আল্টিমেটলি গৈ কিনে ক'ব পাৰিম যে গোটেই প্ৰচেছটো বা গোটেই যোনটো ৰিজাল্টৰ প্ৰক্ৰিয়া বা গোটেই যোনখিনি আমাৰ মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ যোনটো অসম চৰকাৰে বৰ্তমান বাৰে বাৰে কৈ আছে যে আমি মানে তেওঁলোকে কোনো ধৰণৰ কৰাপশ্যন সহ্যই নকৰে দে উইল নেভাৰ লাইক টেক এনি কাইণ্ড অফ ৰং থিংছ ইন টু দিছ চ' সেইটোৱে মই বিশ্বাস কৰোঁ এণ্ড মোৰ একদম দৃঢ় বিশ্বাস যে আমাৰ চৰকাৰখনে এই গোটেইখিনি কথা অকণমান মন দিব আৰু আমাৰ যোনটো গভৰ্ণিং বডি যোনে এইখিনি বস্তু এই গোটেই প্ৰক্ৰিয়াটো চলাই নিছে মই তেওঁলোককো হাতযোৰ কৰি এইটো কথাই ক'বলৈ বিচাৰিম যে লাইক ভাইভা অনলি 5 মাৰ্কছৰ হয় চ' সেই ভাইভা গোটেই ষ্টুডেণ্টৰ আপোনালোকে কি মানে যোনটো ভাইভা ল'ব সেইটো ইণ্টাৰভিউটো ৰেকৰ্ড হ'বনে আমি কেনেকৈ গম পাম লাইক হাউ উইল বি দ্য চিলেকশ্যন প্ৰচেছ গ' অন তো ফাইনেল চিলেকশ্যন আৰু ফাইনেল মাৰ্কশ্বিটৰ ওপৰত গোটেইখিনি ডিপেণ্ড কৰিব